নমস্কাৰ আপোনালোকে চাই আছে ভিজন টাইম অসম আৰু মই নেহা কলিতা আৰু এই মুহূৰ্তত দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বন বিভাগৰ বিৰুদ্ধে খুব উজাৰিলে একাংশ লোকে, কিয়নো কোটি টকীয়া জিঅ' বেগৰ বান্ধৰ কামত বিধি পথালি বন বিভাগৰ। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰৰ বৰখুলিত চলি থকা কোটি টকীয়া জিঅ' বেগ বান্ধৰ কামত বিধি পথালি বন বিভাগৰ। এই অভিযোগ স্থানীয় লোকৰ। বন বিভাগৰ বিৰুদ্ধে খুব বৰখুলিবাসীৰ। জিঅ' বেগৰ গাইড বান্ধৰ কামৰ স্থানত সমবেত হৈ কেইবা শতাধিক লোকে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে। উল্লেখ্য যে শুক্ৰবাৰে বন বিভাগে মহাবাহুৰ বুকুৰ পৰা জিঅ' বেগত ভৰাবৰ বাবে বালি আহৰণ বন্ধ কৰি স্থবিৰ কৰে জিঅ' বেগৰ কাম। স্থানীয় ৰাইজে কাম বন্ধৰ আঁৰত গোন্ধ পাইছে ৰাজনৈতিক ষড়যন্ত্ৰ। চুবুৰীয়া সমষ্টিৰ কংগ্ৰেছী বিধায়কে ষড়যন্ত্ৰ কৰাৰ অভিযোগ বৰখুলিবাসীৰ। বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ কৰাৰ বাবে দিনে নিশাই ব্যস্ত হৈছিল জলসম্পদ বিভাগ, কিন্তু বন বিভাগে বিধি পথালি দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক। পূৰ্বে গৰাখহনীয়া জাহ যোৱা অঞ্চলটোৰ ৰাইজৰ নিষ্পত্তৰ মাটিৰ পৰা জলসম্পদ বিভাগে বালি আহৰণ কৰা কাৰ্যক অবৈধ বুলি দাবী কৰি নগাঁও বন বিভাগে বন্ধ কৰিছে জলসম্পদ বিভাগৰ জিঅ' বেগ গাইড বান্ধৰ কাম। আপোনাৰ আমাৰ এই বৰগুলি এৰিয়াত আমাৰ জিঅ' বনৰ কাম চলি আছে আজি 2 মাহ ধৰি। ব্ৰহ্মপুত্ৰ ইৰোশ্যন প্ৰটেকশ্যনৰ কাম। আজি আমি 2 মাহ ধৰি কামটো ইয়াত কণ্ট্ৰেক্টৰবিলাকে কৰি আছে। হয়তো কোনোবা কণ্ট্ৰেক্টৰৰ কামটো অলপ বেছি প্ৰগ্ৰেছ হৈছে, কাৰোবাৰ কম প্ৰগ্ৰেছ হৈছে, কিন্তু কাম চলি আছে ধুনীয়াকৈ। আৰু আমাৰ ইয়াত মানে আমি এটা হেৰি লৈছোঁ, সময়সীমা লৈছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত কামটো আমি কমপ্লিট কৰিম। কিন্তু তাৰ মাজতেই কিছুমান দুষ্ট চক্ৰই, বিৰোধী দলৰ মানে কংগ্ৰেছ দলৰ কিছুমান দুষ্ট চক্ৰই আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক কিছুমান অপপ্ৰচাৰ কথা কৈ মেলি ৰেঞ্জাৰ আহি পেলাই, টিম এটা আহি পেলাই যোৱাকালি আমাৰ নদীৰ বুকুৰ পৰা বালি খান্দোতে, তাৰ পৰা বালু কেৰিং কৰোঁতে আমাৰ জেচিবিখন তাৰ পৰা উঠাই লৈ যায়। লৈ যোৱাত আমাৰ আজি 2 দিন ধৰি কামবিলাক বন্ধ হৈ আছে। আমি বালি কঢ়িয়াব পৰা নাই, কাম কৰাব পৰা নাই। লেবাৰ বহি আছে, বহুত লেবাৰ গুচিও গৈ আছে। এতিয়া ৰাইজে আতংকিত হৈছে। ৰাইজে ভাবিছে যে কি হ'ল, কাম হোৱা নাই। কিন্তু কিছুমান দুষ্ট চক্ৰই, বিৰোধী দালাল কিছুমানে, কংগ্ৰেছৰ কিছুমান চামচাবিলাকে আপোনাৰ ফৰেষ্টৰ লগত কোনোবা বিৰোধী দলৰ এই MLA বিধায়ক এজনক দি পেলাই ফোন কৰাই পেলাই আজি এসপ্তাহ ধৰি প্ৰেছাৰ দি পেলাই আমাৰ কামটো মানে বন্ধ কৰিব বিচাৰি আছে, বদনামত পেলাব বিচাৰি আছে। গতিকে এই কামটো বৰগুলি অঞ্চলখনক সম্পূৰ্ণভাৱে নিৰাপত্তা দিবৰ কাৰণে, প্ৰটেকশ্যন দিবৰ কাৰণে কামটো দিছে মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই। 100 কোটি টকাৰ পেকেজ দিছে আমাৰ এই বৰগুলি অঞ্চলত। সেই 100 কোটি টকা কাম আমি ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিম। বিগত 6-7 বছৰ ধৰি চলি থকা গৰাখহনীয়াক ৰোধ কৰাৰ কাৰণে মাননীয় জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াই যি পদক্ষেপ হাতত লৈছে, তাৰ কাৰণে আমি বৰগুলিবাসী ৰাইজ তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰঋণী হৈ থাকিম। আমি তেখেতক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে এনেকুৱা এটা ৰাইজক জ্বলাকলা খুওৱা গৰাখহনীয়া সমস্যা, সেই সমস্যা চিৰস্থায়ী সমাধানৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে, তাৰ কাৰণে ৰাইজ চিৰকৃতজ্ঞ হৈ থাকিব। কিন্তু তাৰ মাজতে যোৱাকালি আমি খবৰ পোৱা মতে কোনোবা দুষ্ট চক্ৰ, প্ৰকাশকে কওঁ যে সেই দুষ্ট চক্ৰ যিসকলে নেকি 15 বছৰ শাসন কৰি গৈছে, এচপৰা মাটি বা এটা বস্তাও এই প্ৰটেকশ্যনৰ কাৰণে দিব পৰা নাই, সেই দুষ্ট চক্ৰটোৱে যোৱাকালি নদীৰ বুকুৰ পৰা বালি আনি জিঅ' বেগৰ বস্তাত ভৰাই থকা অৱস্থাত গাড়ীখিনি ফৰেষ্টক কৈ মেলি, তেওঁলোকৰ কোনোবা বোলে বিৰোধী দলৰ বিধায়ক আছে, সেইজন বিধায়কক হাতত ধৰি AC ৰুমত বহি থকা সেইজন বিধায়ক, অকৰ্মণ্য সেইজন বিধায়কৰ হাতত ধৰি বোলে ফৰেষ্ট ডিপাৰ্টমেণ্টক প্ৰেছাৰাইজ কৰাইছে। ম্যাদী পট্টাৰ মাটি ৰাইজৰ গৈছে, সেই ম্যাদী পট্টাৰ মাটি যোৱা অঞ্চলৰ পৰা জিঅ' বান্ধৰ প্ৰটেকশ্যনৰ কাম চলি থকা অৱস্থাত তেওঁলোকে ইকুইপমেণ্টছগিলা বন্ধ কৰি লৈ গৈছে আৰু ভেৰিফিকেশ্যন টিম নহালৈকে বোলে তেওঁলোকে কামখিনি বন্ধ ৰাখিবলৈ দিছে। ইয়াত প্ৰায় 2000 লেবাৰ বহি আছে। আজি 2000 লেবাৰে যে কামখিনি 2 দিনত কিমান প্ৰগ্ৰেছ দিলে হয়। বাৰিষা সমাগত কিন্তু প্ৰটেকশ্যনৰ কাম যিটো পৰ্যায়ত স্পীডি গতিত হৈ আছিলে, আজি তেওঁলোকে বাধা প্ৰদান কৰাৰ কাৰণে সেই দুষ্ট চক্ৰ আৰু সেই মানে সমাজৰ
দুষ্ট যিবিলাক মানুহ আছে তেনেকুৱা পন্থাৰ মানুহক লগত লৈ আহি যে তেওঁলোকে কামখিনিত তেওঁলোকে তেনেকুৱা ব্যাঘাত জন্মাইছে আমি প্ৰশাসনীয় কৰ্তৃপক্ষ আৰু ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ তেনেকুৱা দুষ্ট চক্ৰৰ প্ৰতি আপোনালোকে অতি শীঘ্ৰে কিবা ব্যৱস্থা গ্ৰহণ কৰক গ্ৰহণ কৰি এই বৃহত্তৰ যিটো সমস্যা এই সমস্যা সমাধানৰ যিটো কাম চলি আছে পূৰ্ণ গতিত চলাবলৈ এই ঠিকাদাৰসকলক আৰু এই নৈপৰীয়া ৰাইজক সকাহ দিবলৈ আমি প্ৰশাসন আৰু বিভাগক আমি আহ্বান জনাইছোঁ কাজিৰঙাৰ পৰা ৱাহিদুৰ ৰহমানৰ ৰিপৰ্ট ভিজন টাইম অসম।